হৰি চাওঁ অঁ বাবা বাবা ভালেকেইটা পালা দিয়া এই কি ৰৌ আছে নেকি হৰি ৰৌ মিৰিকা পালেনে নাই এইটো কি উল্টা উল্টা পাইছেনে নাই অঁ কিয় শুই থাক য'তে ত'তে আমাক কি বনাইছা কি বনাইছা ভোক লাগিছে এইটো কি বস্তু হেল্ল' গাইজ গুড মৰ্ণিং আৰু স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ আৰু গাইজ আজি হৈছে আপোনাৰ 23 অক্টোবৰ আৰু দেৱালীলৈ আৰু হয়তো এটা দিনেই আছে মাজত হয়তো এটা দিন নাই তেনেকুৱা হৈছে একচুৱেলি ময়ো ভালকৈ গম নাপাওঁ বহুতে কৈ আছে 24 তাৰিখে দেৱালী আৰু বহুতে কিছুমানে কৈ আছে 25 তাৰিখৰ পৰা আৰম্ভ হ'ব তো বুজি নাপাওঁ যি কি নহওক মানে কেতিয়া হ'ব কি নহওক তো যি কি নহওক আপোনালোক সকলোকে মই মোৰ ফালৰ পৰা দেৱালীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু গাইজ সদায় দৰে আজিও লেট উঠিছোঁ আৰু চাহ খাব লৈছোঁ এতিয়া আৰু আজি হ'ল ছানডে তো আপোনালোক সকলোৱে জানে যে ছানডে মানে ফানডে চবেই মানে কিবা বেলেগ বেলেগ কাম কৰিব বিচাৰে ছানডে দিনা আৰু যিমান যি মানে ঘৰৰ ভেজাল থাকে ঘৰৰ ধৰি লওক কাম থাকে চব মানে ছানডে কৰা হয় মইতো বাৰু সদায় ঘৰতে থাকোঁ কিন্তু যিসকলে ধৰি লওক কিবা ডিউটিত থাকে বা জব কৰে তেওঁলোকে যেতিয়া ছানডে দিনা ছুটি পাই ঘৰলৈ আহে তো তেওঁলোকে বহুত মানে ঘৰত কাম থাকে তো আজিও সেই ঠিক তেনেদৰে মানে আমাৰ গাঁৱৰ দাদা কেইজনমান মানে তেওঁলোকে চাকৰি কৰে বিভিন্ন ঠাইত তো তেওঁলোকে ধৰি লওক দেৱালী বুলি ছুটীত আহিছে বা দেৱালী ছুটীত তেওঁলোকে ঘৰলৈ আহিছে তো তেওঁলোকৰ লগত আজি মানে মই যাম মাছ ধৰিবলৈ একচুৱেলি মই নধৰোঁ তেওঁলোকেই ধৰিব মই খালি যাম চাবলৈ তো বহুত ভাল লাগিব আৰু বহুত এক্সাইটেড হৈ আছোঁ মানে গাঁৱৰ দাদা কেইজনমান আৰু সৰু সৰু ভাইটি কেইটামানো যাব মোৰ লগত মানে তেখেতসকলৰ লগত মই যাম আৰু তাত গৈ ধুনীয়াকৈ চাম তেওঁলোকে ক'ত কেনেকৈ মাছ ধৰে আৰু কোনখিনি ঠাইত মাছ মাৰিব সেয়া সকলো দেখাম আপোনালোকক তো এনেদৰে চাই থাকিব মোৰ ভিডিঅ'টো আৰু গাইজ আজি ছানডে মোৰো কেইটামান সৰু সৰু কাম আছে যেনে ধৰি লওক আছে বহুত কিতাপ মই দেখাম সেয়াও তো বলক চাই থাকক এনেদৰে মোৰ ভিডিঅ'টো আৰু গাইজ প্লিজ এতিয়ালৈকে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব এতিয়া মই পটককৈ চাহটো খাই লওঁ চাহটো খাই দেখাই আছোঁ বলক তো বন্ধুসকল চাহ তাহ খাই ধুনীয়াকৈ নিজৰ সৰু সুৰা দুই এটা কাম আছিলে তো সেয়া কাম চাম কৰি চব একদম ৰেডি এতিয়া মানে যাব ওলাইছোঁ মাছ ধৰা চাবলৈ আৰু এইফালে আমাৰ চিম্বা মই পিছে ঘূৰি ফুৰা আৰু গাইজ দেৱালী বুলি অলপমান ঘৰত লাইট লগাই আনিলোঁ তো সেয়াও দেখাই দিওঁ বলক সেয়া চাওক দেখিছে ওলমি আছে সেয়া চাওক তো দেৱালী বুলি ঘৰত অলপমান টুনি লাইট তেনেকুৱা লগালোঁ তো আৰু চাকি তাকিও দিব অকল মানে সেয়া লাইটেই নহয় অকল চাকি তাকিও দিব আৰু গাইজ মই আপোনালোকক এটা অনুৰোধ কৰিব বিচাৰোঁ দেৱালী উপলক্ষে গাইজ দেৱালীত বহুতো মানুহে মানে কি কয় বম চম এনেকুৱা ফুটায় তো সকলোকেতো একো ক'ব নোৱাৰি মানে ধৰি লওক একচুৱেলি দেৱালীটো মানে বম ফুটোৱা বা ফটকা ফুটোৱা কোনো মানে তেনেকুৱা উৎসৱেই নহয় মই ভাবোঁ আৰু দেৱালীটো হৈছে এটা ফেষ্টিভেল অফ লাইট মানে এটা পোহৰৰ উৎসৱ হয় দেৱালী আৰু বহুতো মানুহে মানে কি কয় কিছুমান নিৰীহ জীৱ জন্তুক মানে এনেকুৱা গাৰ ওচৰত বম ফুটাই দিব বা তেওঁলোকক মানে অশান্তি দিয়ে মানে তো প্লিজ মই অনুৰোধ কৰিছোঁ সেইবোৰ কাম আপোনালোকে নকৰিব চাওক আমি যদি যিকেইজনে বুজি পায় তেওঁলোকে যদি এই কথাটো মানে বেলেগ দুই তিনিজনক বুজাব পাৰে তো সেইটোও বহুত কথা আৰু দুই নম্বৰতে এইটো কাম নকৰিব মুঠতে যে মানে নিৰীহ জীৱ জন্তুবিলাকৰ ওচৰত বম ফুটাই তেওঁলোকক অশান্তি নিদিব আৰু ভয় নোখোৱাব তেওঁলোকক কাৰণ সিহঁতে বহুত ভয় খায় এনেকুৱা বম চম বা ফটকা চটকা ফুটালে বহুত মানে ভয় খায় তেওঁলোকে তো সেইবাবে এনেকুৱা নকৰিব তো এইটো মোৰ ওচৰত আপোনালোকৰ সকলোৰে ওচৰত অনুৰোধ যদি মই কথাটো কোৱাৰ কাৰণে বেয়া পাইছে তেনেহ'লে আই এম চৰি কিন্তু এইটো এটা সঁচা কথা যে দেৱালী ফটকা উৎসৱ নহয় দেৱালী হ'ল এটা পোহৰৰ উৎসৱ তো সেইবাবে ফটকা চটকা ফুটালেও মানে ধৰি লওক নিৰীহ জীৱ জন্তুবিলাকক অশান্তি নিদিব মানে তাৰ বাবে মই আপোনালোকৰ ওচৰত মানে অনুৰোধ জনালোঁ তো বলক এতিয়া মাছ ধৰা চাব যাম বলক হৰি হৰি লাগিছেনে নাই এয়া চাওক গাইজ আমাৰ চব গাঁৱৰ ডেকা বুঢ়া সকলো মানুহে একচুৱেলি বুঢ়া নাই চব ডেকাই চব মাছ মাৰি আছে মোৰ অহা অলপমান দেৰি হৈ গ'ল কিন্তু তেওঁলোকে চবেই একে সমূহীয়াভাৱে মানে মাছ মাৰি আছে আৰু ইয়াত যিমান কেইজন মানুহ দেখা পাইছে গোটেইকেইজনে কিবা কিবি জবেই কৰে সকলোৱে এতিয়া দেৱালী বন্ধ উপলক্ষে আহিছে আৰু এয়া মাছ মাৰিছে হৰি মাছ পাইছানে নাই
কিবা এটা ক'ব লাগিছিলে তুমি এইফালে আছে আমাৰ বৌদিদা খুৰা বৌদিদা পালে হ'বলা দেই বৌদিদা কিবা এটা বৌদিদা কি পালে বৌদিদা কি পালে আৰু এইফালে আমাৰ মাছ ধৰা চোৱা মানুহ চব কি পালে এইটো হা মিৰিকা হৈ কি হ'ল তোমাৰ ভাগত পোৱা নাই যে এটাও বিজু কিবা পাইছা নে নাই আজিও চাবি কিন্তু আৰিয়ে হাত ফালি দিব চব গাইজ পলহ মাৰি আছে আমাৰ বিজু পাইছা নে নাই এইফালে আমাৰ কপিল পালে নে নাই এইটো কি উৰিদা উল্টা পাইছে নে নাই তো এনেকৈ আমাৰ গাঁৱৰ সকলো মানে দাদা ভাইটি সকলোৱে মিলি এনেকৈ মাছ চাছ ধৰি আছিলে আৰু ময়ো চালোঁ বহুত ভাল লাগিলে চাই একচুৱেলি মই নিজে নানামিলোঁ মাছ ধৰিবলৈ কাৰণ মোৰ ধৰি লওক জাল চালো নাই বা মাছ ধৰা তেনেকুৱা একো সুবিধাও নাই আৰু মিছা নকওঁ গাইজ মই মাছ ধৰা অকণো মোৰ মানে অভিজ্ঞতাও নাই বহুত বেছি তো সেইবাবে মই নানামিলোঁ আৰু এওঁলোককে চালোঁ আৰু অলপমান ভিডিঅ' বনালোঁ আপোনালোকলৈ তো ভাল লাগিল বহুত আৰু সকলোৱে মানে ছুটীত আহিছে দেৱালী বুলি ছুটীত আহিছে তাৰে বহুত কেইজন দাদা আছে মানে জব কৰা তেখেতে সকলোৱে ছুটীত আহি এনেকৈ মাছ ধৰিছে আৰু বহুত ভাল লাগিলে চাই হয় চাওঁ বাবা ভালেকেইটা পালা দিয়া কি ৰৌ আছে নেকি হৈ ৰৌ মিৰিকা চব এইফালে কি চিঞৰ বাখৰ হৈ গৈছে আকৌ মাজে মাজে A few moments later. তো গাইজ এই মাত্ৰ মাছ মৰা জেগাৰ পৰা আহি ঘৰ পালোহি আৰু ঘৰত আহি ধুনীয়াকৈ একদম গা চা ধুই পূৰা ফ্ৰেছ হৈ ল'লোঁ আৰু আজি হ'ল গাইজ ইণ্ডিয়া পাকিস্তানৰ খেল আছে আজি মানে ক্ৰিকেট ৱৰ্ল্ড কাপ যে চলি আছে তো সেয়া ক্ৰিকেট ৱৰ্ল্ড কাপৰ আজি খেল আছে ইণ্ডিয়া পাকিস্তানৰ তো ঘৰ আহি জাষ্ট পাই গ'লোঁ আৰু ধুনীয়াকৈ গা চা ধুই ফ্ৰেছ হৈ ল'লোঁ আৰু বহুত ভোক লাগিছে তো চাওঁ মায়ে কি বনাই আছে মা চিম্বা ক'ত চিম্বা কিয় শুই থাক তই য'তে ত'তে আমাক কি বনাইছা কি বনাইছা ভোক লাগিছে এইটো কি বস্তু এইটো শাক বনাই আছে নেকি পালেং শাক তো মজা গাইজ ধুনীয়াকৈ এতিয়া অলপ পাছত খানাটো খাই ল'ম আৰু খানা চানা খাই ধুনীয়াকৈ আপোনাৰ ক্ৰিকেট খেল চাম আৰু ভাল লাগে ক্ৰিকেট খেল চাই আৰু বিশেষকৈ ইণ্ডিয়া পাকিস্তানৰ খেল বুলি ক'লে এইখনটোত বহুত মানে হাই ভল্টেজ খেল হৈ যায় তো তাকে খাই লওঁ ভাত চাত প্ৰথমতে তাৰপিছত আপোনালোকক সকলো দেখাম আৰু ইভিনিং হয়তো মই ৰানিং কৰিবও যাম বহুত দিনৰ মূৰত যাম মাজতে 2-3 গৈছিলোঁ কিন্তু তাৰপিছত নোযোৱা হৈ গ'লোঁ তো ইভিনিং ৰানিং কৰিব যাম তাতো দেখাম কেনেকুৱা কি হয় তো এনেদৰে চাই থাকক আপোনালোকে তো ব'লক আৰু গাইজ এতিয়া খেল চাই আছোঁ আমি মানে মই চাই আছোঁ আৰু এইফালে আমাৰ মা শুই আছে চিম্বাও এইফালে শুই আছে আৰু এইফালে চাওক খেল আৰু এতিয়ালৈকে পাকিস্তানৰ 2টা উইকেট গ'ল তো বহুত ভাল খেলি আছে ইণ্ডিয়া এতিয়ালৈকে আৰু নাজানো পিছত কি হয় কিন্তু খেলৰ কথাটো মানে 1-2 মিনিটৰ ভিতৰতে খেল মানে উল্টা পুল্টা হৈ যায় তো ক'ব নোৱাৰোঁ কিন্তু বৰ্তমানলৈকে ইণ্ডিয়া বহুত ভাল খেলি আছে আৰু আশা কৰোঁ যে ইণ্ডিয়া এনেকৈয়ে ভাল খেলি থাকক আৰু ইণ্ডিয়া যাতে জিকে সেইটোৱে মোৰ মানে মেইন আশা তো গাইজ এতিয়া আপোনাৰ ইভিনিং টাইম হৈ গ'ল 6টা বজাত মানে 6টা বাজি গ'ল ইভিনিং আৰু ৰানিং কৰিবলৈ যোৱা কথা আছিল কিন্তু খেল চাওঁতে চাওঁতে ইমান মগ্ন হৈ গ'ল মানে ৰানিং চানিং কৰিব যোৱা নহ'ল তো আৰু খেলখনো গাইজ ইমান এটা মানে ৰোমাঞ্চকৰ এখন মেটচ হৈছে মানে লাষ্টত মানে বহুত মানে কি ক'ম একদম মানে জিকিব নিজিকিব এইবিলাক ভাবি থাকোঁতে মানে একদম বহুত ডেঞ্জাৰ খেল হৈ গ'ল কিন্তু তথাপি ইণ্ডিয়া জিকি গ'ল সেইকাৰণে বহুত ফূৰ্তি আৰু এয়া চাওক পূৰা ৰেডি হৈ লৈছোঁ মানে কি গাইজ এঠাইত যাব লগা হৈছে মানে কি একচুৱেলি মই পাহৰি আছিলোঁ মাও মোক অথনিয়ে ক'লে কিন্তু মই খেলখন শেষ কৰি যাওঁ বুলি ভাবোঁতে এতিয়া অলপমান দেৰি হৈ গ'ল তো একো নহয় যাওঁ এতিয়াও তথাপিও মানে মই যোৱা ভিডিঅ'ত যে কৈছিলোঁ যে মই মানুহ এঘৰত গৈছিলোঁ এনেকুৱা মানুহ ঢুকুৱা খবৰ ল'ব গৈছিলোঁ তো আজি তেওঁলোকৰ ভোজ নহয় শ্ৰাদ্ধ হয় আজি তেওঁলোকৰ তো তাতে যাব ওলাইছোঁ মা মানে একচুৱেলি যাব নোৱাৰে কাৰণ চিম্বা অকলে থাকিব তো সেইকাৰণে
মায়ে মোক কয় অথনিৰ পৰাই কৈ আছিলে যে তই যা কিন্তু মানে মই খেলখন চোৱাত ইমান মানে এক্সাইটেড আৰু ইমান বিজি হৈ আছিলোঁ তো সেইকাৰণে মই অথনিৰ পৰা যাবই পৰা নাছিলোঁ আৰু এতিয়া পূৰা ধুনীয়াকৈ ড্ৰেছ চেছ লগাই ৰেডি আৰু এতিয়া সেই তেওঁলোকৰ ঘৰলৈকে যাওঁ একেবাৰে মানে শ্ৰাদ্ধ খাই আহোঁ আৰু হয়তো ৰাতি মাছনি ভোজো খাই আহিব পাৰোঁ ঠিক নাই তো ইমানে আৰু বেছি আজিৰ দিনটোত একো বিশেষ ইমান ভালকৈ নেদেখালোঁ তথাপি গাইজ মই ভিডিঅ'টো শেষ কৰাৰ আগতে আপোনালোকক দেখাব বিচাৰোঁ মানে আমাৰ দেৱালীত লাইট লগাইছোঁ তো কেনেকুৱা লাগে মই দেখাই আছোঁ আপোনালোকক কেনেকুৱা লাগিছে আপোনালোকেও ক'ব কমেণ্ট কৰি তো লাইটটো অফ কৰি লওঁ চব গাইজ চবফালে এনেকুৱা টুনি লাইট লগাই দিছোঁ বাহিৰৰ পৰা এপাক দেখাই দিওঁ হওক তো গাইজ কেনেকুৱা লাগিছে ক'ব আৰু এইটো চাওক ক'ত ৰাস্তাত শুই থাকে চাওঁ এটা অকণ চাইড দে চিম্বা ইয়াৰ পৰা এতিয়া দৰ্জাখনো খুলিব নোৱাৰিলোঁ তো যি কি নহওক গাইজ চাওক পূৰা লাইট লগাই দিছোঁ ইফাললৈকে আছে ইফালেও আছে তো কেনেকুৱা লাগিছে আপোনালোকে জনাব দেৱালী বুলি লগাইছোঁ আৰু একচুৱেলি কালিৰ পৰাহে হয়তো মেইন দেৱালী হয় আৰু কালিয়ে হয়তো চাকি তাকি দিব বা কলগছ চলগছত এনেকুৱা পুতি কৰি চাকি তাকি দিব তো যি কি নহওক তো আজিৰ ভিডিঅ'টো এটা সৰু ভিডিঅ' বনালোঁ আপোনালোকলৈ তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আপোনালোকে আৰু গাইজ প্লিজ মোক আপোনালোকে ছাপোৰ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে মোক ছাপোৰ্ট কৰিব যাতে মই আৰু আগুৱাই যাব পাৰোঁ তো লগ পাম গাইজ অন্য এটা ভিডিঅ'ৰ সৈতে তো আজিলৈ ইমানে ধন্যবাদ